মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7ৰ নতুন সমাজ বিজ্ঞানৰ পাৰ্ট 1 পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন এই পাৰ্টটোৰ অনুশীলনী 1ত আৰু অনুশীলনী 2ত থকা আমি সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তাৰ লগতে আমি কৰ্মপতিত থকা প্ৰশ্ন উত্তৰখিনিও আলোচনা কৰিম। এতিয়া আহা আমি সিলেবাসখিনি লৈ লওঁ। প্ৰথমতে সিলেবাসত তোমালোকৰ কি কি আছে, তোমালোকৰ যোনটো জুন মাহত ফাৰ্ষ্ট ফৰ্মেটিভ এছেছমেন্ট হ'ব তাতে তোমালোকৰ পার্ট 1 পার্ট 2 পার্ট 5 আৰু পার্ট 6 ৰ পৰা আহিব। তোমালোকৰ ফাৰ্ষ্ট ফৰ্মেটিভ এছেছমেন্টত এই চাৰিটা পাঠৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব। ইয়াত চাই লোৱা, পার্ট 1ত আছে পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন, পার্ট 2ত আছে বতৰ জলবায়ু আৰু ঋতু পৰিৱৰ্তন, পার্ট 5ত কি আছে আদি মধ্যযুগৰ ভাৰত আৰু পার্ট 6ত আছে মধ্যযুগৰ ভাৰত। সো তোমালোকে জুন মাহলৈকে এই চাৰিটা চেপ্টাৰ তোমালোকে কমপ্লিট কৰিব লাগে। এতিয়া আহা প্ৰশ্নত। ইয়াতে তোমালোকক কথা এটা কৈ দিছো, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ ৱেবছাইটৰ লিংক দিয়া আছে। লিংকত ক্লিক কৰি তোমালোকে মোৰ ৱেবছাইটটো ভিজিট কৰিব পাৰা আৰু তাতে তোমালোকৰ মেথছ, এছামিজ, ছ'চিয়েল সায়েন্স এই আটাইকেইটাৰে প্লেলিষ্ট দিয়া আছে। সো তোমালোকে প্ৰত্যেকটো সাবজেক্টৰে চেপ্টাৰ ৱাইজ ভিডিঅ'বোৰ তাতে তোমালোকে পাই যাবা। এতিয়া আহা অনুশীলনীত 1ৰ কত কি কৈছে চোৱা, যে ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি। এতিয়া চোৱা, ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে হ'ল যে ভূপৃষ্ঠৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ যদি পৰিৱৰ্তন হয় তাকে আমি কম যে ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি। এতিয়া ইয়াৰ উত্তৰটো এনেদৰে কৰিবা। চোৱা, ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি। সো উত্তৰ কৰিবা যে ভূপৃষ্ঠৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনকে ভূপৃষ্ঠৰ পৰিৱৰ্তন বলে। ঠিক আছে। এতিয়া খত চোৱা কি কৈছে, যে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা, আৰু প্ৰশ্নটো চাই লওঁ এবাৰ কিতাপত চাই লওঁ। চাওঁ, ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা কি কি। ইয়াতে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰকবোৰৰ নাম লিখিব দিছে। ইয়াত চোৱা, ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক আমাৰ মেইনলি দুটা হয়, এটা হ'ল বাহ্যিক কাৰক আৰু এটা হ'ল আভ্যন্তৰীণ কাৰক। এতিয়া বাহ্যিক কাৰকবোৰৰ ভিতৰত আমাৰ ৰদ, বতাহ, বৰষুণ এইবোৰ হ'ব, আৰু ভূপৃষ্ঠৰ আভ্যন্তৰীণ কাৰকৰ ভিতৰত হ'ব আমাৰ ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ। সো এইবোৰ হ'ব। এতিয়া ইয়াৰ উত্তৰটো এনেদৰে কৰিবা, যে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰকসমূহ হ'ল বাহ্যিক কাৰকৰ ভিতৰত আহিব ৰদ, বতাহ, বৰষুণ, নদী, সাগৰৰ ঢৌ, হিমবাহ আদি। আৰু আভ্যন্তৰীণ কাৰকৰ ভিতৰত হ'ব ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ আদি। এতিয়া গত আহা। গত কি কৈছে, পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান। পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ হয় 6000 ডিগ্ৰী চেলচিয়াছতকৈও বেছি। সো ইয়াৰ উত্তৰ কৰিবা, পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান। যে উত্তৰ কৰিবা, পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলচিয়াছতকৈও বেছি। এতিয়া ঘত চোৱা, সীমা শব্দটো ক'ৰ পৰা আহিছে। ইয়াত চোৱা, ইয়াৰ এই সিটো এছ এ বুজাইছে সিলিকন আৰু এম এ বুজাইছে মেগনেছিয়াম। সো শব্দটো সিলিকন আৰু মেগনেছিয়ামৰ পৰা আহিছে। সো ইয়াৰ উত্তৰ এইখিনি কৰিবা। এই ওপৰৰ দুই লাইনটো লিখিব নালাগে, তোমালোকে ইয়াৰ পৰা কৰিবা যে সীমা শব্দৰ এছ এ সিলিকন আৰু এম এ মেগনেছিয়ামক বুজাইছে। গতিকে আমি ক'ব পাৰোঁ যে এই সিলিকন আৰু মেগনেছিয়াম শব্দৰ পৰাই সীমা শব্দটো আহিছে। সো এইখিনি লিখি দিবা। নেক্সট 2 নম্বৰত কি কৈছে, যে পৃথিৱীৰ উপৰি ভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে, ছবিৰ সহায়ত বুজাই লিখা। এতিয়া চোৱা, ইয়াত তোমালোকৰ ছবি এটা দিয়া আছে, এইটো চোৱা, এইটো হ'ল আমাৰ পৃথিৱীৰ উপৰি ভাগৰ পৰা কেন্দ্ৰ ভাগলৈ থকা স্তৰ কেইটা। পৃথিৱীৰ উপৰি ভাগৰ পৰা কেন্দ্ৰ ভাগলৈ থকা স্তৰ কেইটা আমাৰ তিনিটা। মেইনলি আমাৰ তিনিটা স্তৰ আছে। এটা হ'ল ভূত্বক, একেবাৰে ওপৰৰ স্তৰটো, তাৰ পিছৰ স্তৰটো কোৱা হ'ব গুৰুমণ্ডল, আৰু তাৰ পিছৰ স্তৰটো কোৱা হ'ব কেন্দ্ৰমণ্ডল। আৰু কেন্দ্ৰমণ্ডলক দুটা ভাগত ভাগ কৰা হৈছে, অন্তঃকেন্দ্ৰমণ্ডল আৰু বহিঃকেন্দ্ৰমণ্ডল। ঠিক আছে। আৰু ইয়াৰ ছবিটো তোমালোকে এনেদৰে আঁকিবা। এইটো যিহেতু 3D দিয়া আছে, তোমালোকে ইয়াৰ ছবিটো এনেদৰে আঁকিলেও হ'ব। ইয়াৰ ছবিটো তোমালোকে এনেদৰে আঁকিলেও হৈ যাব। চোৱা, চাৰিটা ৰাউণ্ড দিবা। প্ৰথমটো হ'ব আমাৰ ভূত্বক, তাৰ পিছৰটো হ'ব গুৰুমণ্ডল, তাৰ পিছৰটো বহিঃকেন্দ্ৰমণ্ডল, তাৰ পিছৰটো হ'ব অন্তঃকেন্দ্ৰমণ্ডল। ছবিটো এনেদৰে আঁকি দিবা আৰু ইয়াৰ লিখাখিনি লিখিবা। এনেদৰে লিখিবা যে পৃথিৱীৰ উপৰি ভাগৰ পৰা কেন্দ্ৰলৈ কেইবাটাও স্তৰ আছে। ইয়াৰে ভূপৃষ্ঠৰ পৰা তললৈ প্ৰথম স্তৰটো হ'ল ভূত্বক, তাৰ তলত আছে গুৰুমণ্ডল বা প্ৰবাৰ স্তৰ, আৰু পৃথিৱীৰ কেন্দ্ৰভাগত আছে কেন্দ্ৰমণ্ডল।
কেন্দ্ৰমণ্ডলক অন্তঃকেন্দ্ৰমণ্ডল আৰু বহিঃকেন্দ্ৰমণ্ডল এই দুই ভাগত ভাগ কৰা হৈছে। সো লিখাখিনি এইখিনি লিখিবা আৰু ছবিটো যে 2D হিচাপত দেখাই দিলো সেইটো আঁকি দিবা। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা। 4 নম্বৰ প্ৰশ্নত কি কৈছে যে ভূমিকম্প কি? ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? এতিয়া চোৱা, আমাৰ পৃথিৱীখনৰ আমাৰ ওপৰৰ ভাগটো আমাৰ কেইবাটাও ফলকত, ডাঙৰ ফলকত বিভক্ত হৈ আছে আৰু এই ফলক কেইটা আমাৰ পৃথিৱীৰ তলত থকা, আমাৰ পৃথিৱীৰ ওপৰৰ স্তৰৰ তলত থকা উত্তপ্ত আৰু অৰ্ধগলিত মেগমাৰে যোনটো আমাৰ গঠিত স্তৰ আছে তাৰ ওপৰত উপঙি আছে, তাৰ ওপৰত ভাহি আছে আৰু সেই প্লেট কেইটা যেতিয়া লৰচৰ কৰে তেতিয়া আমাৰ ওপৰৰ খলাটো কি হয়, কঁপি উঠে আৰু সেইটোকে আমি ভূমিকম্প বুলি কওঁ। ঠিক আছে, সো লিখাখিনি এনেদৰে লিখিবা যে পৃথিৱীৰ খোলাটো বা ভূতক ঘাইকৈ 7খন ডাঙৰ ফলকত বিভক্ত। এই ফলকবোৰ ভূতকৰ তলত থকা উত্তপ্ত আৰু অৰ্ধগলিত মেগমাৰে গঠিত এটা স্তৰত উপঙি আছে। এই ফলকবোৰ লৰচৰ কৰিলে পৃথিৱীৰ উপৰিভাগ কঁপি উঠে। এই কঁপনি বা জোকাৰণিয়ে হৈছে ভূমিকম্প। ঠিক আছে, আৰু ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? ইয়াত চোৱা, ভূতকৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় সেই ঠাইক ভূমিকম্পটোৰ কেন্দ্ৰ বুলি কোৱা হয় আৰু ভূমিকম্পৰ কেন্দ্ৰটোৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্ৰ বুলি কোৱা হয়। সো 4 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি তোমালোকে এইখিনি লিখি দিবা। ঠিক আছে, নেক্সট প্ৰশ্নটোত আহা যে আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজা? আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজা? এতিয়া চোৱা, ইয়াৰ উত্তৰ এনেদৰে কৰিবা যে ভূ আন্দোলনৰ ফলত কেতিয়াবা ভূতকত থকা ফাঁকেদি ভূগৰ্ভৰ পৰা উত্তপ্ত গলিত পদাৰ্থ, ধোঁৱা, ছাই, ভাস্প আদি প্ৰবল বেগেৰে বাহিৰ ওলাই আহি চাৰিওফালে বিয়পি পৰে। ইয়াকে আগ্নেয়গিৰি উদগীৰণ বুলি কোৱা হয়। এতিয়া চোৱা, যে পৃথিৱীৰ অন্তৰ্ভাগত, আমাৰ পৃথিৱীটোৰ অন্তৰ্ভাগত কিছুমান বিক্ৰিয়াৰ ফলত, কিছুমান আভ্যন্তৰীণ বিক্ৰিয়াৰ ফলত আমাৰ শিল পাথৰবোৰ গলি আমাৰ লাভাত পৰিণত হয় আৰু সেই লাভাবোৰৰ চাৰিওফালে আমাৰ কি হয়, গেছৰো সৃষ্টি হয় আৰু এই গেছৰ প্ৰেছাৰত আৰু লাভাৰ প্ৰেছাৰত কি হয়, আমাৰ ওপৰৰ স্তৰটো ফাটি সেই লাভাবোৰ ওলাই আহে আৰু এইটোৱে হ'ল আমাৰ আগ্নেয়গিৰি উদগীৰণ। ঠিক আছে, সো ইয়াৰ উত্তৰখিনি তোমালোকে এইখিনি কৰিবা, এইখিনি লিখি দিবা। এতিয়া নেক্সট আহা, এইটো আমাৰ অনুশীলনী 1 শেষ হৈ গ'ল। এতিয়া আহা অনুশীলনী 2। অনুশীলনী 2ৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে, 1ৰ কত যে বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া। এতিয়া বাহ্যিক শক্তি ৰদ, বতাহ, বৰষুণ, সাগৰৰ ঢৌ এইবোৰ হ'ব বাহ্যিক শক্তি। সো ইয়াৰ উত্তৰ এনেদৰে লিখিবা। চোৱা, বাহ্যিক শক্তিৰ দুটা উদাহৰণ, উত্তৰ হ'ব যে বাহ্যিক শক্তিৰ দুটা উদাহৰণ হ'ল ৰদ আৰু বতাহ। এইখিনি লিখি দিবা। তাৰপিছত আছে ক্ষয় কাৰ্য কেই প্ৰকাৰ আৰু কি কি? ক্ষয় কাৰ্য কেই প্ৰকাৰ আৰু কি কি? এতিয়া ক্ষয় কাৰ্য, ইয়াৰ উত্তৰ হ'ব যে ক্ষয় কাৰ্য 2 প্ৰকাৰৰ, সেয়া হ'ল বিচূৰ্ণী ভৱন আৰু ক্ষয় ভৱন। এইখিনি লিখি দিবা। নেক্সট গত আছে অৱক্ষেপণ বুলিলে কি বুজা? অৱক্ষেপণ, এতিয়া ইয়াৰ উত্তৰত লিখিবা যে বিচূৰ্ণী ভৱন প্ৰক্ৰিয়াত চূৰ্ণ বিচূৰ্ণ হোৱা আৰু ক্ষয় হোৱা পদাৰ্থবোৰ পৰিবহন প্ৰক্ৰিয়াই কঢ়িয়াই নি দ ঠাইত জমা কৰে। এনেদৰে জমা কৰা কাৰ্যকে অৱক্ষেপণ বোলে। জমা কৰা কাৰ্যটোৱে হ'ল আমাৰ অৱক্ষেপণ। যে বিচূৰ্ণী ভৱন প্ৰক্ৰিয়াত আমাৰ কি হয়, চূৰ্ণ বিচূৰ্ণ হোৱা আৰু ক্ষয় হোৱা পদাৰ্থবোৰ কি হয়, পৰিবহন প্ৰক্ৰিয়াই কঢ়িয়াই নি দ ঠাইত জমা কৰে আৰু এই জমা কৰা কাৰ্যটোৱে হ'ব অৱক্ষেপণ। সো এইখিনি লিখি দিবা। নেক্সট আহা, বালিয়াৰী কেই প্ৰকাৰৰ আৰু কি কি? বালিয়াৰী কেই প্ৰকাৰৰ আৰু কি কি? এতিয়া চোৱা, বালিয়াৰীটো কি? বালিয়াৰী হ'ল বালিয়াৰী আমাৰ মৰুভূমিত দেখা যায় যে বালিৰ পাহাৰ। এইটো বালিয়াৰী বুলি ক'লে আমি বুজিম যে বালিৰ পাহাৰ। যে বতাহৰ ফলত, মৰুভূমিত আমাৰ বতাহৰ ফলত বালিয়ে কি কৰে, বালি এক ঠাইত থুপ হৈ পাহাৰৰ আকাৰ লয়, সেইবোৰে হ'ব আমাৰ বালিয়াৰী। সো বালিয়াৰী কেই প্ৰকাৰ হ'ব? বালিয়াৰী ইয়াত চোৱা 2 প্ৰকাৰৰ। ইয়াৰ উত্তৰ এনেদৰে কৰিবা যে আকাৰ আৰু আকৃতি অনুযায়ী বালিয়ৰী 2 প্ৰকাৰৰ, সেয়া হ'ল অনুদৈৰ্ঘ্য বালিয়ৰী আৰু অনুবস্ত বালিয়ৰী। ঠিক আছে, সো এইখিনি লিখি দিবা। নেক্সট চোৱা, যে সৌৰ শক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰে? এতিয়া ক্ষয়জাত পৰ্বত কোনবোৰ? ক্ষয়জাত পৰ্বত হ'ল ক্ষয় হোৱা পৰ্বত। যে সূৰ্যৰ পোহৰৰ তাপত আমাৰ কি হয়, কিছুমান পাহাৰ, কিছুমান পৰ্বত আমাৰ কি হয়, খহি চূৰ্ণ বিচূৰ্ণ হৈ যায়।
ভাঙি চূৰ্ণ বিচ্ছিন্ন হৈ যায় আৰু লাহে লাহে পৰ্বতৰ আমাৰ হাইটটো কমি আহে। চ' সেইবোৰে হ'ব আমাৰ ক্ষয়জাত পৰ্বত। যেনে আৰাৱল্লী পৰ্বতটো আমাৰ ক্ষয়জাত পৰ্বত। চ' চোৱা ইয়াৰ উত্তৰখিনি কেনেদৰে কৰিবা যে সৌৰশক্তিয়ে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে। যে সূৰ্যৰ ফালে থকা পৰ্বতৰ ঢালবোৰে সূৰ্যৰ তাপ বেছিকৈ পায়। এনেদৰে বছৰ বছৰ ধৰি সূৰ্যৰ তাপ বেছিকৈ পোৱা পৰ্বতৰ ঢালবোৰত থকা শিলা স্তৰত ফাট মেলে। এনেদৰে ফাট মেলি ভাঙি ছিঙি যোৱাৰ ফলত কালক্ৰমত ক্ষয়জাত পৰ্বতৰ সৃষ্টি হ'ব পাৰে। ঠিক আছে, এইখিনি লিখি দিবা। নেক্সট আছে চোৱা 3 নম্বৰত যে হিমবাহৰ সৃষ্টি কেনেকৈ হয়। হিমবাহৰ সৃষ্টি কেনেকৈ হয় ইয়াত চোৱা উত্তৰটো চাই লোৱা যে দুই মেৰু আৰু উচ্চ পাৰ্বত্য অঞ্চলবোৰত জমা হৈ থকা বৰফবোৰ নদীৰ দৰে নামি আহি হিমবাহ বা বৰফৰ নৈৰ সৃষ্টি কৰে। এতিয়া চোৱা দুই মেৰু বুলি কৈছে, দুই মেৰুটো বুজি পাইছানে? দুই মেৰুটো হ'ল আমাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। আমাৰ হিমবাহ ক'ত দেখা যায়? আমাৰ বৰফ থাকিলে হিমবাহ হ'ব। এতিয়া বৰফ থকা দেশ আমাৰ কি কি আছে? এই দুই মেৰুত আছে দক্ষিণ মেৰু আৰু উত্তৰ মেৰু। উত্তৰ মেৰুত আমাৰ কি আছে? যেনে ৰাছিয়া আছে, ছুইডেন আছে, আইচলেণ্ড আছে, নৰৱে আছে। চ' আৰু দক্ষিণ মেৰুত আমাৰ কি আছে? দক্ষিণ মেৰুত আমাৰ এণ্টাৰ্কটিকা। চ' দুই মেৰু আৰু উচ্চ পাৰ্বত্য অঞ্চলবোৰত যে জমা হৈ থকা বৰফবোৰ আমাৰ নদীৰ দৰে যেতিয়া নামি আহে সেইটোৱে হ'ব হিমবাহ। তাকে হিমবাহ বুলি কোৱা হ'ব। চ' ইয়াৰ উত্তৰ এইখিনি কৰিবা, এইখিনি ইয়ালৈকে কৰিবা, এইবোৰ নালাগে। ঠিক আছে, চ' ইয়াৰ উত্তৰ এইখিনি কৰিবা। নেক্সট চোৱা যে সাগৰৰ ঢৌৱে কেনেকৈ উপকূলভূমিৰ পৰিৱৰ্তন সাধন কৰে। চোৱা সাগৰৰ ঢৌৱে কেনেকৈ উপকূলভূমিৰ পৰিৱৰ্তন সাধন কৰে ইয়াৰ উত্তৰত লিখিবা যে সাগৰৰ ঢৌ আৰু সাগৰীয় সোঁতৰ যোগেদি অতি দ্ৰুতভাৱে উপকূলভূমিৰ পৰিৱৰ্তন সাধন হয়। উপকূল আৰু ইয়াৰ ওচৰৰ ঠাইবোৰত সাগৰৰ ঢৌ, সোঁত আৰু জোৱাৰৰ প্ৰভাৱত বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি হয়। এই গোটেই প্ৰক্ৰিয়াটোত বতাহ আৰু নদীয়েও প্ৰধান ভূমিকা গ্ৰহণ কৰে। চ' এইখিনি লিখি দিবা। এতিয়া আমাৰ অনুশীলনীটো শেষ হৈ গ'ল। এতিয়া আহিম আমি কৰ্মপুথিত। এতিয়া প্ৰথম প্ৰশ্নটোত আমাক কি কৈছে? কৰ্মপুথিৰ প্ৰথম প্ৰশ্নটো চোৱা পৃথিৱীৰ ভূত্বক ঘাইকৈ কেইখন ফলকত বিভক্ত হৈ আছে? এইটো আমি জানো 7খন ফলকত বিভক্ত হৈ আছে। আৰু ইয়াৰ চিনবোৰ চোৱা আগতীয়াকৈ দিয়া আছে, কাৰণ এইটো ভিডিঅ' আগতে শ্বুট কৰা হৈছে, কিন্তু এই ভইচ অভাৰটো অহা নাছিল, তাৰ কাৰণে ৰিশ্বুট কৰিব লগা হৈ আছে। চ' ঠিক আছে, আমি বুজি যাম। এতিয়া চোৱা পৃথিৱীৰ ভূত্বক ঘাইকৈ কেইখন ডাঙৰ ফলকত বিভক্ত হৈ আছে? 7খন। এইটো এই ঘ নম্বৰৰ এইফালে থকা ঘৰটো পুৰাই দিবা। এতিয়া উপকূল কি? উপকূল হ'ল সাগৰৰ পাৰ। এইটো চোৱা সাগৰৰ পাৰ, এইটো পুৰাই দিবা। নেক্সট চোৱা যে কোনটো কাৰকৰ বাবে মৰুভূমিত বাৰখানৰ সৃষ্টি হয়? এতিয়া বাৰখানটো কি বস্তু? বাৰখান হ'ল এক প্ৰকাৰৰ বালিয়ৰী। মৰুভূমিত যেতিয়া বালিয়ৰী সৃষ্টি হয়, সেই বালিয়ৰীৰ আকাৰ যদি অৰ্ধ চন্দ্ৰাকৃতি হয় তেতিয়া তাক আমি বাৰখান বুলি কওঁ। চোৱা কি কৈছে প্ৰশ্নটোত যে কোনটো কাৰকৰ বাবে মৰুভূমিত বাৰখানৰ সৃষ্টি হয়? এতিয়া বালিয়ৰী সৃষ্টি হয় কাৰ কাৰণে? বতাহৰ কাৰণে। চ' বাৰখানো বতাহৰ কাৰণে সৃষ্টি হ'ব। চ' ইয়াৰ আনসাৰটো হ'ব বতাহ। চ' ইয়াতে পুৰ কৰি দিবা। নেক্সট চোৱা কোনটো শক্তিক পৃথিৱীৰ আভ্যন্তৰীণ শক্তি হিচাপে গণ্য কৰা হয়? ইয়াত কি কি দিয়া আছে? ভূমিকম্প, জলপ্ৰবাহ, বতাহ, সৌৰশক্তি। এইবোৰ হ'ল আমাৰ বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰকটো হ'ল ভূমিকম্প। চ' এইটো পুৰ কৰি দিবা। নেক্সট সুনামি ক'ত সৃষ্টি হয়? আমি জানো সুনামি সাগৰত সৃষ্টি হয়। চ' খটো হ'ব ৰাইট এনসাৰ। চ' এইটো পুৰ কৰি দিবা। এতিয়া নেক্সট আহা 6 নম্বৰত কি কৈছে যে খেলিমেলিকৈ থকা আখৰ যুক্তাক্ষৰবোৰ সজাই শব্দ গঠন কৰি কাষৰ বাকচত লিখা। ইয়াতে চোৱা এইবোৰ লিখি দিয়া আছে অলৰেডি। চোৱা এইটো হ'ব অনুদৈৰ্ঘ্য, এইটো অনুদৈৰ্ঘ্য হ'ব, এইটো হ'ব বিচূৰ্ণী ভৱন, এইটো অভিকেন্দ্ৰ, এইটো হ'ব অন্তৰ্ভাগ আৰু এইটো হ'ব মৰুদ্যান। এইটো দিয়াই আছে। চ' লিখিবা। আৰু ইয়াতে চোৱা যে পৃথিৱীৰ মানচিত্ৰখনত বাকচত দিয়া ভূত্বকৰ ফলকবোৰ সঠিক স্থানত বহোৱা। এইটো তোমালোকৰ মেইন টেক্সট বুকত দিয়াই আছে, তাৰে পৰা তোমালোকে চাইও বহুৱাব পাৰা। ইয়াত চোৱা ভাৰতীয় ফলক ক'ত আছে? ভাৰতীয় ফলক এইটো হ'ব ভাৰতীয় ফলক। তাৰপিছত নাজকা ফলকটো এইটো হ'ব। তাৰপিছত ইউৰেছিয়ান ফলকটো এইটো হ'ব। তাৰপিছত আছে এণ্টাৰ্কটিকা ক'ত আছে? একেবাৰে তলত, এইটো হ'ব এণ্টাৰ্কটিকা।
আৰু আৰবিয়ান আছে, এইটো হ'ব আৰবিয়ান। ঠিক আছে, তোমালোকে এই মেপটো চাইও তোমালোকে ইয়াত লিখি দিব পাৰা, বহুৱাব পাৰা। চাই ল'ব মেপটো এবাৰ। নেক্সট আহা 9 নম্বৰত ক অংশৰ লগত খ অংশ মিলোৱা। যে আভ্যন্তৰীণ শক্তিটো কি হ'ব? ইয়াৰ ভিতৰত ভূমিকম্প হ'ব। পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰটোক কি বুলি কোৱা হয়? ভূত্বক। পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰটো হ'ব ভূত্বক। তাৰপিছত সাগৰৰ উপকূল ভূমিৰ পৰিৱৰ্তন দ্ৰুতভাৱে ঘটে, এইটো হ'ব। আৰু বালিয়ৰীৰ আন এটা নাম কি? বালিৰ স্তূপ, তাৰমানে বালিৰ থূপ। ঠিক আছে, আৰু মৰুভূমিত থকা সাৰুৱা উচ্চভূমি কি বুলি কোৱা হয়? লৱেজ বুলি কোৱা হয়। সেইখিনি তোমালোকে মিলাই ল'বা। নেক্সট আহা যে শব্দ জালিকাখনলৈ মন কৰা আৰু তাত গঠন কৰিব পৰা শব্দৰে খালী ঠাইবোৰ পূৰ কৰা। ইয়াত প্ৰথমতে আমি জালিকা গঠন কৰিব লাগিব। কাৰ লগত? এই খালী ঠাইবোৰ চাই কেনে আমি ইয়াত জালিকা গঠন কৰিব লাগিব। চোৱা, উদাহৰণ এটা দিয়া আছে, মৰুভূমিত সৃষ্টি হোৱা এটা অৱয়ব কি বুলি কোৱা হয়? বালিয়ৰী। বালিয়ৰীটি ইয়াত আছে, এইটো ঘেৰ দিয়া আছে। তাৰপিছতটো চোৱা, বৰফৰ নৈ আমি জানো এইটো হিমবাহ হ'ব। এতিয়া হিমবাহটো ক'ত আছে এইটো চাই আমি ইয়াত ঘেৰ কৰিব লাগে। ইয়াত আছে হিমবাহ, এইটো আমি ঘেৰ দি দিছো। তাৰপিছত পৃথিৱীৰ ভিতৰ ভাগৰ আন এটা নাম হ'ল, অন্তৰ্ভাগ। এতিয়া অন্তৰ্ভাগটো ক'ত আছে? অন্তৰ্ভাগটো আমি ঘেৰ দিছো, এইটো আছে অন্তৰ্ভাগ। ঠিক আছে, তাৰপিছতটো চোৱা যে নদীৰ এটা অন্যতম কাৰ্য কি? অৱক্ষেপণ। নদীয়ে কি কৰে? নদীয়ে অৱক্ষেপণ কৰে। অৱক্ষেপণ হ'ব। এতিয়া অৱক্ষেপণটো ক'ত আছে? অৱক্ষেপণটো ইয়াতে আছে। ঠিক আছে, তাৰপিছতটো চোৱা ঘ নম্বৰটো চোৱা। ঘ নম্বৰ, পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন ঘটোৱা এক আভ্যন্তৰীণ শক্তি, এইটো কি হ'ব? ভূমিকম্প। যে পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন ঘটোৱা আভ্যন্তৰীণ শক্তিটো হ'ল ভূমিকম্প। আৰু ভূমিকম্পটো ক'ত আছে? তাতে আমি ঘেৰ দিলে হ'ল। ভূমিকম্পটো ক'ত আছে? ভূমিকম্প, এইটো ভূমিকম্প, ঘেৰ দিয়াই আছে। তাৰপিছতটো চোৱা যে 9 নম্বৰত সাগৰৰ পানীত হোৱা প্ৰচণ্ড ঢৌ, এইটো কি বুলি কওঁ আমি? চুনামি। চুনামিটো ওপৰত দিয়া আছে, তাতে তোমালোকে ঘেৰ দি ল'বা। তাৰপিছত আছে ভূগৰ্ভৰ পৰা উত্তপ্ত পদাৰ্থ ওলোৱা পৰিঘটনা, তাক কি বুলি কোৱা হয়? আগ্নেয়গিৰি। আগ্নেয়গিৰি য'ত আছে তাতে তোমালোকে হেৰি কৰি ল'বা, ঘেৰ দি ল'বা, এইটো আছে আগ্নেয়গিৰি। তাৰপিছতটো চোৱা, আগ্নেয়গিৰিৰ পৰা ওলোৱা উত্তপ্ত পদাৰ্থ, তাক কি কওঁ? লাভা। লাভাটো ইয়াতে আছে। পৰ্বত পাহাৰৰ থিয় ঢালেৰে নামি অহা পানী, তাক কি বুলি কওঁ আমি? জলপ্ৰপাত। আৰু জলপ্ৰপাতটো ক'ত আছে? চোৱা, জলপ্ৰপাত এইটো আছে, জলপ্ৰপাত। এনেদৰে ঘেৰ দি ল'বা। আৰু নেক্সট কি আছে আমাৰ? শেষত নদীৰ একা বেকা গতি, তাক কি গতি বুলি কোৱা হয়? সৰ্পিল গতি। আৰু সৰ্পিল গতিটো আছে একেবাৰে ওপৰত, চোৱা, সৰ্পিল গতি। ঠিক আছে, বুজি পালা? ভিডিঅ'টো ইয়াতে শেষ কৰিছো। আৰু তোমালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মোৰ ৱেবছাইটৰ লিংক আছে, ৱেবছাইটটো এবাৰ ভিজিট কৰি চাবা।